হেল্ল' ফ্ৰেণ্ডছ, কাৰেণ্ট এফেয়াৰ্ছ অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ ওচৰত লৈ আহিছোঁ অতিকৈ চৰ্চিত বিষয়, ভাৰতত UPI পে'মেণ্ট ছিষ্টেম বন্ধ হ'ব নেকি? আহকচোন তেনেহ'লে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইউনিফাইড পে'মেণ্ট ইণ্টাৰনেট UPI হৈছে ডিজিটেল ইণ্ডিয়া উদ্যোগৰ আটাইতকৈ ডাঙৰ সাফল্য আৰু ই প্ৰতিশোধ সহজ কৰি তুলিছে। UPI ইমান সফল হোৱাৰ এটা কাৰণ হ'ল যে ব্যৱহাৰকাৰীসকলক টকা প্ৰেৰণ আৰু প্ৰাপ্ত কৰিবলৈ একো মাচুল লোৱা হোৱা নাছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ প্ৰতিশোধ প্ৰণালীৰ মাচুলৰ ওপৰত এখন পৰামৰ্শ পত্ৰ প্ৰকাশ কৰিছে। এই কাকতখনৰ এটা পৰামৰ্শ আছিল যে তাৎক্ষণিক প্ৰতিশোধ সেৱা IMPS লেনদেনৰ সৈতে সংগতি ৰাখি UPI লেনদেনৰ ওপৰত এক স্তৰীয় মাচুল আৰোপ কৰিব পাৰি। পুঁজি স্থানান্তৰ প্ৰণালী হিচাপে UPI হৈছে IMPSৰ দৰে। সেয়েহে এইটো যুক্তি দিব পাৰি যে UPI মাচুলবোৰ পুঁজি স্থানান্তৰ লেনদেনৰ বাবে IMPSত থকা মাচুলৰ দৰে হ'ব লাগিব। বিভিন্ন পৰিমাণৰ বেণ্ডৰ ওপৰত আধাৰিত কৰি এটা স্তৰযুক্ত মাচুল আৰোপ কৰিব পাৰি। RBIয়ে ইয়াৰ কাকতত প্ৰকাশ কৰিছে। চৰকাৰে এতিয়া স্পষ্ট কৰি দিছে যে UPIৰ ওপৰত কোনো মাচুল আৰোপ কৰাৰ পৰিকল্পনা কৰা নাই। UPI হৈছে এক ডিজিটেল ৰাজহুৱা কল্যাণ য'ত অৰ্থনীতিৰ বাবে জনসাধাৰণৰ বাবে অপৰিসীম সুবিধা আৰু উৎপাদনশীলতা লাভ আছে। UPI সেৱাৰ বাবে কোনো মাচুল আৰোপ কৰাৰ বাবে চৰকাৰৰ কোনো বিবেচনা নাই, বিত্ত মন্ত্ৰালয়ে এক টুইটযোগে কয়। এইখিনিয়ে আছিল আজিৰ টপিকটোৰ মূল বিষয়বস্তু, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'ত।